মাছৰুম হয় এইটো আজি ঘৰত বনাই আছে এয়া এইটো কাটি আছে সৰু সৰুকৈ এয়া বইল হ'ব দিয়া হৈছে এয়া ৰেডি কৰা আছে পিঁয়াজ বিলাহী আদা ৰহুন জলকীয়া দুটা এয়া সকলোখিনি এতিয়া মিক্সিত দিছোঁ এয়া হৈ গ'ল পেষ্ট ৰেডি এইফালে বইল হ'ব দিয়া মাছৰুমখিনি পানী যাব দিয়া হৈছে গৰম তেলত ফ্ৰাই কৰিব লাগিব এয়া গৰম তেলত ফ্ৰাই কৰিব লাগিব কিছু সময় এতিয়া ফ্ৰাই কৰি থকা হৈছে এয়া ফ্ৰাই কৰি কিছু সময়ৰ পিছত নমোৱা হৈছে এয়া সকলো মছলা এতিয়া ফ্ৰাই কৰিব কিছু সময় ফ্ৰাই কৰিব লাগিব এনেকৈ ইয়াৰ পানীটো কেঁচা ভাৱটো যাব লাগিব এয়া মছলাখিনি কিছু সময় ভজাৰ পিছত এয়া মাছৰুমখিনি দি দিয়া হৈছে এতিয়া এই মছলাখিনিৰ ওপৰত এয়া ফ্ৰাই কৰিব লাগিব এনেকৈ কিছু সময় ফ্ৰাই কৰাৰ পিছত কালাৰটো দেখিছে নহয় এতিয়া এপিচ উঠাই দিব মই খাই চাম বাৰু ইয়াত টেষ্ট কৰি চাওঁ মানে কেনে লাগিছে বাবু খুব ধুনীয়া লাগিছে বোলে নিমখ চিমখ হৈছে দেই পানী দিয়া হ'ল ঠাণ্ডা দিব পাৰে গৰম দিব পাৰে ধুনীয়া কালাৰ আহিছে কিছু সময় বইল হোৱাৰ মানে এই উতলি থকাৰ পিছত এয়া আজি মাছৰুমৰ খানা আৰু লগত বিলাহী বেঙেনা পুৰি কিনে পিটিকা আজিলৈ এৰিছোঁ বাই বাই